সকলোকে আকৌ এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। তো মই এতিয়া আছোঁ মোৰ লেবত। মই যোনখন ইউনিভাৰ্চিটিত পঢ়ি আছোঁ সেইখন লেবত। তো মই সেইটো জেগাত বহোঁ আৰু ইয়াত আপোনালোকে চাব পাৰে এইবিলাক হ'ল অভেন, মাইক্ৰস্কোপ, লেমিনাৰ এয়াৰ ফ্লো চেম্বাৰ। তো এনেকুৱা বহুত কিছুমান বস্তু আছে। এইটো চেণ্ট্ৰিফিউজ হয়। তাৰপিছত মই বহা জেগাৰ সেই কাষতেই আকৌ আছে আপোনাৰ ইনকুবেটৰ। তো ইয়াতে বহোঁ আৰু ইয়াতে গোটেই দিন ৰাতি পাৰ হয়। তো লেবত যিমানখিনি কৰিবলগীয়া কাম থাকে ইয়াতে কৰোঁ আৰু তাত মোৰ ছিনিয়ৰ বহে। প্লাছ ইয়াতে আপোনালোকে চাব পাৰে হাত ধুই কৰি কিবা বস্তু ধুই ইয়াতে বেচিন আছে, হাত ধুই দিব পাৰোঁ আৰু তো এইবিলাকেই কিছুমান কাম কৰি থাকোঁ আৰু লেবত যিবিলাক ছায়েন্সৰ কাম বলক আৰু এইটো ৰুম আপোনালোকক দেখুৱাই দিওঁ। এইটো হ'ল আপোনাৰ কালচাৰ ৰুম। তো ইয়াত সোমাব হ'লে আপোনাৰ বহুত কিবাকিনি কৰিব লাগে। তো এইবিলাক হ'ল এলগে যিবিলাক সাগৰৰ পৰা কালেক্ট কৰি ইয়াত গ্ৰ' কৰা হৈ আছে এটা আৰ্টিফিচিয়েল কণ্ডিশ্যন দি। তো আপোনাৰ ইয়াত খাদ্য দিয়া হয় আৰু এইটো হ'ল আপোনাৰ বায়'ফটো ৰিয়েক্টৰ। ইয়াত লাইট দিয়া হৈছে, আপোনাৰ যিমানখিনি নিউট্ৰিয়েণ্টছ লাগে চব দিয়া হৈছে আৰু এলগিক ইয়াত গ্ৰ' কৰা হৈছে এটা আৰ্টিফিচিয়েল কণ্ডিশ্যনত। আৰু এইটোৱে হ'ল ডিভাইচ যোনটোৱে কণ্ট্ৰল কৰে চব বস্তু। তো আপোনালোকে চাব পাৰে ইয়াত pH কণ্ট্ৰল হৈ আছে, আপোনাৰ টেম্পাৰেচাৰ কণ্ট্ৰল হৈ আছে আৰু স্পীড যিটো হয় RPM সেইটোও কণ্ট্ৰল হৈ আছে। তো আকৌ এটা বস্তু এইটো হ'ল আপোনাৰ এলগে গ্ৰ' চেম্বাৰ। বৰ্তমান এতিয়া ইউজ কৰা হোৱা নাই। এইটো ইমানেই ধুনীয়া বস্তু কি ক'ম আপোনাক। আৰু এইটো হ'ল ৰেফ্ৰিজাৰেটৰ, যিটো আৰু সাধাৰণতে লাগেই আমাৰ লেবত। তো এইবিলাক হ'ল ফটোবায়'ৰিয়েক্টৰত মানে এইবিলাকেই আৰু এলগে গ্ৰ' কৰা হৈ আছে। তো এয়া হ'ল আচল বস্তু যিটো মই কালেক্ট কৰিছোঁ ৰিচেণ্টলি। এইবিলাক হ'ল চিৱেট। আৰু আপোনালোকে যদি নাজানে যে চিৱেট কি বস্তু হয় আপোনালোকে গুগল কৰি চাই ল'ব পাৰে। চাওক মই বহুতখিনিয়ে কালেক্ট কৰিছোঁ আৰু মানে কি হ'ল আপোনাৰ কোষ্টেল এৰিয়াৰ পৰা কালেক্ট কৰিছোঁ, যিটো আপোনাৰ তামিলনাডুৰ কোষ্টেল এৰিয়া হয়। আপোনাৰ সাগৰৰ পাৰৰ যিবিলাক এৰিয়া হয় এইবিলাক কোষ্টেল এৰিয়া বুলি কয়। আৰু তাৰ পৰা কালেক্ট কৰিছোঁ এইখিনি চিৱেট। তো আপোনালোকে চাওক, আপোনাক দেখুৱাই দিছোঁ যে চিৱেটবিলাক কি হয়। চিৱেটবিলাক মানে আপোনাৰ এক প্ৰকাৰৰ শেলাই হয়, যিটো আপোনাৰ শেলাই দুই ধৰণৰ হয়। এটা হ'ল মাইক্ৰ' এলগে আৰু মেক্ৰ' এলগে। এইটো হ'ল মেক্ৰ' এলগেত পৰে। মাইক্ৰ' এলগেবিলাক যিবিলাক মই লেবত যে আপোনাক দেখুৱাইছিলোঁ সেইবিলাক হ'ল মাইক্ৰ' এলগে আৰু এইবিলাক হ'ল মেক্ৰ' এলগে। তো ইয়াৰ ইম্পৰ্টেঞ্চ আপোনাৰ বহুতেই বেছি, কাৰণ আমি যে অক্সিজেন লওঁ উশাহত, তো এই বায়ুমণ্ডলত যি অক্সিজেনবিলাক যে বহুত পৰিমাণে ইহঁতে যোগায়, গম পাইছেনে? ফটোচিন্থেচিছ কৰি সিহঁতে আমাৰ কাৰণে অক্সিজেন যোগায়। তো বহুতেই বেছি ইম্পৰ্টেঞ্চ হয় আৰু ইয়াৰ ইকনমিকেল ভেলু আছে বহুত। তো ইয়াৰ পৰা ধৰি লওক আপোনাৰ ইথানল প্ৰডিউচ কৰিব পাৰি। মানে ইথানল মানে আপোনাক কি বুলি ক'ম, বায়' ইথানল, যিবিলাক মানে আপোনাৰ আপুনি গাড়ীও চলাব পাৰে। তো আপুনি যদি ইয়াৰ পৰা যিবিলাক তেল উলিওৱা হ'ব, ধৰক আপোনাৰ বায়' ইথানল, এইটো আকৌ আপোনাৰ পৰিৱেশটো খুব কম পৰিমাণে প্ৰদূষিত কৰে। তো এইবিলাক বহুত ইম্পৰ্টেঞ্চ আছে, ছায়েন্সৰ কথা আছে। যি কি নহওক সেইবিলাক আপুনি বাদ দিয়ক। তো মোৰ এইটো ভিডিঅ'ৰ মটিভ এইটোৱে যে আমাৰ পৃথিৱীত যিমানবিলাক বস্তু আছে প্ৰত্যেকবিলাক বস্তুৱেই আপোনাৰ ইম্পৰ্টেঞ্চ বহুত বেছি আছে। তো আমি প্ৰকৃতিক সদায় বচাই ৰাখিব লাগে। আৰু এই চিৱেটবিলাকৰ যিবিলাক মানে আপোনাৰ গুণ আছে সেইবিলাক আপোনাৰ লেখত ল'বলগীয়া। অকণমান সাহিত্যিক ভাষা লগাই দিছোঁ, কিন্তু আপোনাক কৈ থৈছোঁ যে লেখত ল'বলগীয়া। আৰু এইবিলাক বস্তু বহুত ছফ্ট লাগিছে মোৰ হাতত, কিন্তু গোন্ধটোহে মোৰ মানে অকণমান সহ্য হোৱা নাই। তো এইবিলাক হ'ল চিৱেট। তো আপোনালোকে আশা কৰোঁ যে ভাল পাব ভিডিঅ'টো ভাল পালে লাইক এটা কৰি দিব, চেনেলত নতুন হ'লে ছাবস্ক্ৰাইব কৰি দিব আৰু বেল আইকনটো দবাই দিব। ধন্যবাদ।